Hello everyone, welcome to the channel or welcome to the new vlog. আশা কৰোঁ আপোনালোক ভালে আছে আৰু সুস্থ হৈ আছে। আজি vlog start কৰিছো দুপৰীয়া পৰা। এতিয়া সময় হৈছে around 1:30 মান বাজিছে। আমি দুটা বৰ্তমান এতিয়া ভাত খাবলৈ যাম। উঠোতে বহুত দেৰি হ'ল কাৰণ কালি vlogটো মানে এডিট কৰোঁতে হৈ গ'ল মোৰ 3:30টা। তাৰপিছত এডিট কৰি পেলাই যেতিয়া মই ধৰক শুবলৈ লৈছোঁ তেতিয়া হৈ গ'ল around 4টা। আজি উঠোতে 10টা 10:30 বাজিলে উঠি মেলি পেলাই মই যদিও মানে লিভত আছোঁ মই অকণমান অফিচৰ ইমেইলছবিলাক চাই থাকিব লাগে ইম্পৰ্টেণ্ট ইমেইলছ আছে সেইবিলাক ইমেইলছ মই ৰেছপণ্ড কৰি থাকিব লাগে কালি অকণ ভাজি আছে লৈ পেলাই খতম কৰি দিওঁ তোমাকো অকণমান দিওঁ অ'কে আজি দুপৰীয়া আছে ডিমৰ আঞ্জা ভাত আৰু এয়া কালিৰ মাছৰ টেঙা আঞ্জা অলপমান আছিলে মাছ নাই কালি মাছ নাই টেঙা আঞ্জা বিলত মাছ আৰু এয়া কালিৰ ভাজি মানে মিছা মাছ দি পেলাই যে ভাজি বনাইছিলোঁ অলপমান থাকি গ'ল লাগিলে কালি যে আমি গৈছিলোঁ আবেলি ৰিপৰ্টিং কৰাবৰ কাৰণে এই ফুলজোপা সি ৰিপৰ্টিং কৰাই দিলে কিন্তু কি হ'ল যে ইয়াৰ তলতে এটা ফুটা থাকে সেই ফুটাটো মাৰি দিবলৈ পাহৰি থাকিলে ওপৰতে একচুৱেলি শিলগুটি এটা দি দিব লাগে সেইটো কৰিবলৈ সি পাহৰি থাকিলে সেইটো কাৰণে কি হ'ল পানীখিনি দি দিয়াৰ লগে লগে গোটেই তলৰ ফ্ল'ৰখন পূৰা গেলাই পেলালে লাষ্ট টাইম এইটো লৈ গৈছিলোঁ এইটোত কিন্তু তাহাঁতি কোনো প্ৰব্লেম কৰা নাই এহেঁতি মানে সৰুকৈ দুটা পাথৰ দি দিছে ইয়াত যাতে পানীটো ডাইৰেক্ট পৰি নাযায় কিন্তু এইটোত দিবলৈ পাহৰি থাকিলে অকণ বুদ্ধ কামি এটা কৰিলে কালি বেলকনিটো দেখি পেলাই চাগে এইৰ মাথাই বেয়া হ'ব এতিয়া শুনিছা কি হ'ল আচলতে কথাটো মই যেতিয়া ফুলজোপাত পানী দিলোঁ নাই পানী দিয়াৰ লগে লগে মই মানা কৰিছিলোঁ নাই গায়ে পায়ে পৰিলে ৰ বাবু মই মানা কৰিছিলোঁ নাই তোমাক ইমানকৈ মিঠাই খাবলৈ অকণমান খাইছে ইমানকণহে আছে ইমানকণ আছে মানে গোটেইখিনি খাইতো শেষ কৰিলা পৰহি তুমি ইমান কি কয় এইটো মিঠা দৈটো খাইছা কালি নে পৰহি মই কালি নে পৰহি বিচাৰি ফুৰোঁতে মই সেইটো নাই পোৱা সেইটো খাই খতম কৰিলা এতিয়া তুমি মই মানা কৰিলোঁ কাৰণে যে কোনটো লগত পিছত পাই নালাব অকণমান এইকণ খতম নকৰিলে বেয়া হৈ যাব বেয়া হৈ যাব মই ইমান মানা কৰোঁ মিঠাবোৰ কম খাবলৈ মিঠা চেনি আৰু নিমখ এই দুইটা বস্তু মই ইমান মানা কৰোঁ কম খাবলৈ কিন্তু কেতিয়াও কথাটো নুশুনে পৰহি দিনাখন মিঠা দৈ খাই খতম কৰিলে ইমানখিনিমান আছিলে সেইখিনি খাই খতম কৰিলে এতিয়া এইটো তুমি আনিলা কেতিয়া মই সেইটো নাজানো সেইটো পালা অকণমানি এটা আনিছিলোঁ নৰ্মেলি মানে 5:30 6টা এতিয়া কেইটা বেছি কাৰণ এতিয়াতো 6:05 হৈছে আমি নৰ্মেলি এইটো সময়তে চাহকাপ লৈ পেলাই দুইটাই বহোঁ আৰু মানে এই টাইমটো আমি অফিচ থাকক বা অফিচ নাথাকক ডাজন্ট মেটাৰ এই টাইমটোত আমি মানে একেলগে বহি পেলাই একাপ চাহ খাম ট্ৰাই কৰোঁ মানে অফিচ থাকিলে কেতিয়াবা কি হয় আচলতে এৰ মিটিংছ থাকে মোৰ মিটিংছ থাকে কেতিয়াবা নিমিলে বাট আমি মানে ট্ৰাই কৰোঁ যে এই টাইমটোত এটলিষ্ট একেলগে বহি পেলাই একাপ চাহ খাওঁ আৰু এই টাইমটো মানে বহুত বেলেগ ধৰণৰ কথা ওলাই তাৰমানে এতিয়া যোনটো টপিকটো ওলাই আছে এই টপিকটো হৈছে মানে আমি কেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ লাইফটো কেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ কি ষ্ট্ৰাগলছ আমাৰ লাইফত হৈছিলে বেংগলোৰলৈ অহাটো ইজ নট ইজি একচুৱেলি আহি পেলাই এটা মানে কি আৰু এটা ষ্টেবিলিটি এচিভ কৰাটো সেইটো বহুত টান কথা মানে এতিয়াও আমি ষ্টেবল বুলি পেলাইতো নকওঁৱেই মই কেতিয়াও উই আৰ জাষ্ট মানে ষ্ট্ৰাইভিং টু গেট ষ্টেবিলিটি মানে এনেকুৱা আৰু চবৰে লাইফত মানে ধৰক বহুতেই ষ্ট্ৰাগলছ আৰু চেলেঞ্জেছ থাকে আমাৰ লাইফতো বহুত ষ্ট্ৰাগলছ আৰু চেলেঞ্জেছ আহিছে এতিয়াও খতম হোৱা নাই আমি কি ষ্ট্ৰাগল ফেচ কৰিছোঁ এতিয়া এই 10 মিনিটৰ ভিডিঅ'টোতো বাৰু ক'ব নোৱাৰিম কেতিয়াবা বেলেগ এদিনাখন বেলেগ এটা ভিডিঅ'ত চবখিনি কথা ক'ম আৰু বহুত ইণ্টাৰেষ্টিং বেলেগ ষ্টৰি আৰু সেইবিলাক পিছত কেতিয়াবা ক'ম আৰু বিশ্বাস নকৰিব অহাৰ আগদিনাখন মই যিমানখিনি পইচা গোটাইছিলোঁ শিকিবলৈ আৰু এটা লেপটপ আছিলে মোৰ ওচৰত গোটেইখিনি চুৰ হৈ গৈছিলে মানে এতিয়া ইমান মানে কি আৰু এতিয়া এইটো ব্লগতো সেই ষ্টৰিটো নকওঁ কিন্তু কেতিয়াবা আপোনাৰ লগত ডেফিনেটলি শ্বেয়াৰ কৰিম মোৰ এতিয়াও মনত পৰে মই কান্দি বাছত আহিছোঁ বোলে কাৰণ একো পইচা পাতি নাই আৰু হাতত লেপটপ একো নাই পঢ়িবলৈ ওলাই আহিছোঁ মানে পঢ়িম কেনেকৈ মানে কাৰণ বাহিৰততো এইবিলাক চব ডিজিটাইজ ন বস্তুবিলাক এতিয়াও মনত আছে মানে কিমান কষ্ট হৈছিল বা এনেকুৱা মায়ে কিমান কষ্ট কৰিব লগা হৈছিল পঠিয়াবৰ কাৰণে সেইবিলাক মানে বহুত মনত পৰে আচলতে কিন্তু এটলিষ্ট সেই সাহসটো মানে যে সেইটো যদি পাৰ কৰি আহিছোঁ এইটোও পাৰ কৰিব পাৰিম মানে এনেকুৱা আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কথা এইটো যে
মানুহৰ সদায় কিবা এটা যদি কৰিম বুলি ভাবে তাৰ এটা মানে নিৰ্দিষ্ট প্লেন হ'ব লাগে আপুনি যদি প্লেন নকৰাকৈ কিবা কাম এটা কৰে সেইটো কেতিয়াও এচিভ কৰিব নোৱাৰে মানে লাকত এচিভ হৈ যাব পাৰে সামহাও বিকজ চবৰে ভাগ্যখন বেলেগ বেলেগ আই মিন ইট ৱৰ্কছ ডিফাৰেণ্টলি বাট আপুনি যদি একচুৱেলি কিবা এটা চিটুৱেশ্যন চেঞ্জ কৰিম বুলি ভাবিছে বা কিবা এটা এচিভ কৰিম বুলি ভাবিছে সেই এটা মানে ছেট গ'ল ছেট টাৰ্গেট এটা যোনটো টেঞ্জিবল গ'ল বুলি যোনটো কয় তাৰমানে যে মই 3 বছৰৰ ভিতৰত বা 2 বছৰৰ ভিতৰত মই এইখিনি বস্তু মই এচিভ কৰিম সেই তেনেকুৱা এটা যেতিয়া মাইণ্ডছেট এটা লৈ লয় বা তেনেকুৱা টাৰ্গেট এটা লৈ লয় তেতিয়াহ'লে কি হ'ব আপুনি সেই ডিৰেকশ্যনটোত আপুনি মুভ কৰিব সেই কামটো কৰিবৰ কাৰণে আজি একচুৱেলি আমাৰ দুটাৰ কিবা কিবি কথা ভাবি মনটো বহুতেই বেয়া লাগি আছিলে কিন্তু আমি ৰিয়েলাইজ কৰিলোঁ যে আমাৰ একচুৱেলি এতিয়া বৰ্তমান আমাৰ এখন ভিজন বৰ্ড নাই সেই ভিজন বৰ্ডখন আৰু 3 ইয়াৰ্ছৰ কাৰণে আমি মানে বনাম এই পজিশ্যনটো যোনটো আমি আছোঁ এই পজিশ্যনটোলৈকে আছে কিন্তু নেক্সট 3 ইয়াৰ্ছত আমি কি কৰিম ধৰক মানে কি চেঞ্জেছ আমি আনিব খুজিছোঁ আমাৰ লাইফটোত কি বস্তু লাগে আমাক যিখিনি বস্তু এতিয়া বৰ্তমান নাই ধৰক সেই গোটেইখিনি বস্তুৰ এটা আমি মানে লেআউট এটা বনাব লাগিব সেই ছেইম থিং মানে আমি নিজৰ কাৰণে কৰিম সেইখিনি সেইটোকে তাকে বহি পেলাই কথা পাতি আছিলোঁ আৰু সেইটো একচুৱেলি বহুত ইম্পৰ্টেণ্ট হয় মইতো মানে চবকে কওঁ যে মানে তেনেকুৱা মানুহৰ সদায় লাইফত এটা প্লেন থাকিব লাগে উইদাউট প্লেন ইট ইজ ভেৰি ডিফিকাল্ট টু এচিভ আপুনি যদি ৰিয়েলি কিবা এটা কৰিব খুজিছে এতিয়া পাইছে 8টা আমি এইমাত্ৰ জিমৰ পৰা ওলাই আহিছোঁ ৰাতিপুৱা ৱৰ্কআউট নকৰিলোঁ কাৰণ ৰাতিপুৱা সময় নহ'লে একচুৱেলি মই যেতিয়া উঠিলোঁ বহুত দেৰি হৈ গ'ল এই সোনকালে উঠিলে খালি সেই আৰু সেই অকলে আহিবলৈ মন নকৰিলে সেইটো কাৰণে ভাবিলোঁ যে আমি গধূলি যাওঁ চাহ খাই উঠাৰ পিছত আমি ইয়ালৈ আহিলোঁ এতিয়া মেডামৰ ভোক লাগিছে এতিয়া আমি আমাৰ আড্ডালৈ গৈ আছোঁ আড্ডা মানে ডোচা আড্ডা য'ত 99 ভেৰাইটিজ অফ ডোচা পায় কোনটো লৈছা এই ভেজিটেবল থকাটো পনীৰ ছেজৱান উইদাউট চীজ এইটো চিষ্টেমটো বেলেগ দেখোন বেলেগকৈ দিছে তুমি মোক খুৱাই দিব লাগিব আকৌ মোৰ হাত চাত লেতেৰা আৰু তুমি খাই ল'বা আগতে খাই লোৱা এই চিষ্টেমটো বেলেগ এইটো কি বা মই এনেকুৱাকৈ দেখা নাই আকৌ কেনেকুৱা বেলেগ নহয় ন বেছি ক্ৰিস্পি এইখন দোকানৰ এটা স্পেচিয়েলিটি কি এইখন যদি আপোনালোকে ৰাতিপুৱা আহে আগবেলা আহে নাপায় এইখন 5টামান বজাৰ পৰা খোলে হয় ন 5টা নে 6টামান বজাৰ পৰা খোলে আবেলি সময়ত লেট আবেলি মানে যেতিয়া অফিচবিলাক বন্ধ হয় মানুহে কাম বন কনচেপ্টটো মানে এইটো যে মানুহে কাম বন খতম কৰি পেলাই ইয়ালৈ আহিব ইভিনিং স্নেকৰ কাৰণে আৰু ইয়াত ভয়ংকৰ ভিৰ হয় আজি কিবা কাৰণত বহুত বেছি আছিলে কিন্তু মানুহবিলাক এতিয়া গৈছে কিন্তু ইয়াত এতিয়া একচুৱেলি 8টা বাজিলে নৰ্মেলি মানুহৰ ইয়াত মানে বম ভিৰ হয় ডোচা চোচা খুৱাই মেলি আনিছে এতিয়া কামত লাগি যোৱা পূৰা একদম আৰু ৰ'বাচোন তুমি কথা এটা কোৱা দেই তুমি এই যে আমাৰ ঘৰত এনেকুৱা এটা আছে ন কেনেকুৱা এইটো যে কিবা এটা মেচিন এটা হয় এনেকুৱা যিটো আটাটো মাৰি দিয়ে যে এনেকৈ গানটো নিচিনা সেইটো মেচিনটোৱেদিতো মাৰিব পাৰিল ন হাতে মাৰিব কোনে কৈছিল মেচিনটো যদি মাৰিব পাৰে তেতিয়াহ'লে মোক কেলৈ দিলা তুমি কি মেচিনটোৱে যদি মাৰিব পৰা গ'ল তেন্তে তুমি মোক দিয়া কোনো কাৰণেই নাই ন কেলে মই মেচিনটো তোমাক মাৰিব দিছিলোঁ তোমাক মই হাতেৰে মাৰিব দিয়া নাছিলোঁ নহয় মই ভাবিলোঁ তুমি মোক মানে কি মোক মাৰিব মই স্পেচিফাই কৰা নাছিলোঁ নহয় তুমি হাতেৰে মাৰিব লাগিব তুমি এতিয়া কেনেকৈ মাৰা সেইটো তোমাৰ ওপৰত কথা ন কৰা অলপমান কাম দেই খুব মাৰিছে এই বেয়া কাম মোৰ চিৰিয়াছলি আজি কিন্তু ডিনাৰত আকৌ কণ্ট্ৰিবিউশ্যন মোৰো আছে আকৌ সেইবুলি হ'ব দিয়া এদিন ডিনাৰত কণ্ট্ৰিবিউট কৰি একদম উৰি ফুৰিব নালাগে দেই এতিয়া পাইছে 10টা নহয় 10টালৈ 5 মিনিট আছে আজি আমাৰ ডিনাৰ কৰাটো কম্পেৰেটিভলি সোনকাল আনকাল সদায় দেৰি হৈ আছিলে এইকেইদিন
মানে ডিনাৰ কৰা দেৰি সেইটো কাৰণে খোৱা দেৰি ৰাতিপুৱা উঠা দেৰি আমি মানে ভাবিছোঁ কি আজি ডিনাৰটো সোনকালে কৰি সোনকালে উঠিম আৰু কাইলৈ ৰাতিপুৱা এৰাউণ্ড 6টামান বজাত আমি উঠি যাম সেইটো এতিয়ালৈকে বৰ্তমানলৈকে মানে প্লেন ডিনাৰত আছে বুটৰ তৰকাৰী আৰু এফালে আছে ৰুটি খালে সদায় মই পিঁয়াজ এটুকুৰা লৈ লওঁ মই পিঁয়াজ খাই পেলাই ভাল পাওঁ ৰুটিৰ লগত ৰুটি ভাজিৰ লগত বাৰু আজি ভ্লগটো আমি ইমানতে সমাপ্ত কৰিলোঁ আশা কৰোঁ ভ্লগ ভাল লাগিলে যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আইল চি ইউ গাইজ ইন দ্য নেক্সট ভিডিঅ' টিল দেন ষ্টে ছেফ ষ্টে হেল্ডি বাই